গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি মহা শিৱৰাত্ৰি, সেইবাবে সোনকালে উঠি গা মূৰ ধুই এতিয়া যাবলৈ ওলাইছোঁ শিৱ মন্দিৰলৈ। আৰু এতিয়া আহি পাই গ'লোহি শিৱ মন্দিৰত। এয়া হৈছে যোৰহাটৰ ৰিচাৰ্চৰ ওচৰতে থকা শিৱ মন্দিৰ ভাগ। ধূপ ধূনা সকলোখিনি লৈ ল'লোঁ আৰু এতিয়া সোমাই গৈছোঁ মন্দিৰৰ ভিতৰ ভাগলৈ। আৰু ইমান বেছি ভক্তৰ ভিৰ, তলতে চাকি জ্বলাব পৰা ব্যৱস্থা কৰি দিছে, তাতে চাকি জ্বলালোঁ আৰু জ্বলাই ওপৰৰ লিংগত গাখীৰ আৰু পানী ঢালিবৰ কাৰণে গৈ আছোঁ। আৰু এয়া হৈছে ওপৰৰ ভাগৰ দৃশ্য, ইমান বেছি ভক্তৰ ভিৰ। আৰু এতিয়া গাখীৰ পানী ঢালি আহি গ'লোঁ তললৈ। আৰু এতিয়াও বেছিহে হৈছে ভক্তৰ ভিৰ, এতিয়া দিনৰ 3মান বাজিবৰে হৈছে। আৰু এইফালে চাওকচোন, আমি য'ত চাকি জ্বলাইছিলোঁ ভালকৈ বহি চাকিগছ জ্বলাব নোৱাৰি, ইমান বেছি ভিৰ হয়। ইয়াতে ব্যৱস্থা কৰি দিছে। আৰু এতিয়া গৈ থাকোঁ, থালিখন দোকানখনত ঘূৰাই দিওঁ আৰু চেণ্ডেলযোৰ পিন্ধি লওঁ।